हेलो फ्रेंड्स स्वागत जनाइছোঁ মোৰ ইউটিউব চেনেল আছামিজ গোপাল ব্লগছ। আজি মই আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আনিছোঁ। এতিয়া মই আপোনালোকে যিটো কাৰ্টুন দেখাবলৈ আনিছোঁ সেই কাৰ্টুনটো সঁচাকৈ মোৰ ভাইটিৰ লগত হৈছে। সেয়েহে মই মোৰ ভাইটিৰ লগত ঘটা এটা ঘটনাৰ কাহিনীৰে এটা মই কাৰ্টুন আপোনালোকক দেখাব লৈছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তাৰ ওপৰত এটা কমেণ্ট লিখি দিয়ক আৰু লগতে ছাবস্ক্ৰাইব বাটন টিপি পেলাই বেল আইকনটো ক্লিক কৰি দিয়ক। তাৰপিছত অলপ ক্লিক কৰি দিয়ক যাতে মই যদি নতুন নতুন ভিডিঅ' দিওঁ তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে পাই যায়। এতিয়া আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আছামিজ গোপাল ব্লগছ। কেক দুপিচ কিনিব আহিছিলোঁ 250 টকা। ধেমালিৰ ইমান দামী কেক কোনে খায়? এতিয়া বেলেগ দোকানলৈ এখনলৈ গৈ কেক এটা কিনো এতিয়া 250 টকা ধেমালি এই দুটা কেকত। বিমল বহুত দিনৰ মূৰতচোন গৰম বন্ধ দিয়াৰ পৰা লগে পোৱা নাই। আজি ফটককৈ লগ পালে যে ক'ৰ পৰা আহিলিনো? কৰপলা আহিলি মানে কেক দুপিচ কিনিব আহিছিলোঁ ইয়াৰ পৰা কেক নিকিনিবি, বেলেগ দোকানলৈ যাওঁ ব'ল। ইমান দামী কেকবোৰ মই এতিয়া দুটা কেক কিনিব আহিছিলোঁ 250 টকা লাগে বোলে ষ্ট্ৰবেৰী কেক দুটাত। নাই ইয়াৰ পৰাই কিনিব লাগিব। তই কোৱাটোও হয় বাৰু, কিন্তু ইয়াৰ পৰাই কিনিব লাগিব কাৰণ বেলেগ দোকান চব বন্ধ আছে আৰু এখন দোকান খোলা আছে। তাত কি হ'ল তোৰ কেক আছে কিন্তু ইমান ভাল কেক নহয়। এইখন চাই এইখন কিমান ডাঙৰ দোকান আৰু ইয়াত কেকবোৰ ভাল, সেইটো কাৰণে অকণমান দামী হয়। আৰু গান এটা গাব মন গৈছে ৰ গাই ল স্ৱেগ সে কৰেংগে সবকা স্বাগত। হয় নেকি? এটা কাম কৰিব হ'লে এই দোকানখনতে তোৰে মোৰে পইচা ভাগ কৰি পেলাই বোলো দুটা কেক কিনি লওঁ আৰু দুটাই ব'ল। কৰিবিনে এনেকৈ? হ'ব দে ব'ল কিনি লওঁ। এই দোকানখনে কেকটো ভাল মানে সেইটো কাৰণে অলপ দাম। হ'ব দে ব'ল, ইয়াৰ লেকচাৰ মাৰি থাকিলে নহ'ব নহয় কিনা। ব'ল ব'ল। তোক আজি লগ পাই ভালেই হ'ল বোলো বিমল, তোৰ কাৰণে মই কেক খাব পালোঁ, নহ'লে মই খাবই নাপালোঁহেঁতেন। ইমান টেষ্টি আছিলে কেকটো। आप इतना भी मुझसे तारीफ मत करो। শুন মোৰ ঘৰত আইতা আহিছে, ব'ল তোক চিনাকি কৰাই দিম, বহুত ভাল মোৰ আইতা। ঠিক আছে বাৰু, আজি মোৰ ওচৰত টাইম আছে কাৰণে যাম বুলি ভাবিছোঁ, ব'লচোন। বলচোন নহয় বলে এতিয়া। বিমল তোৰ ঘৰটো দেখোন বহুত ধুনীয়া। নাই নতুন যে সেইটো কাৰণে। হয় নেকি? যিটো কাৰণ আছিলো সেইটো কাৰণ কৰো আকৌ মই আইতাক মাতি আনিছো, মোৰ মাকো মাতি আনিছো চবকে মাতি আনিছো টিনা, তোমাৰ দেখোন বহুত দিনৰ মূৰত লগ পাইছোঁ। কথা পাতা দেই, মই অলপ বজাৰৰ পৰা আহোঁ। হ'ব দিয়ক বান্টি, আপুনি বজাৰ কৰি আহক। ঠিক আছে, তোমালোকে কথা পাতা দেই, মই গৈছোঁ আৰু। ঐ বিমল, তোৰ আইতা ক'ত আছে? মই মাতি আনিছো, আহি আছে চাগে। মানে অলপ কিবা কাম এটা কৰি আছিলে ৰুমত। ঐ টিনা চা, মোৰ আইতাই বহুত ডাঙৰ ডাঙৰ কাম জানে, সৰু সৰু কাম জানে, গান গাব জানে, সাধু ক'ব জানে, চব জানে। তই কিবা সুধিব থাকিলে সুধিবি আকৌ। আইতা মোৰ লগৰ হয়, তাইৰ নাম টিনা হয়। হয় নেকি? টিনা তোমাৰ ভালনে? আইতা ভালেই বাৰু, আপোনাৰ? কি ক'বা আৰু, মোৰ ভালেই ভাল আৰু। বিমলটো নহয় মোৰ পৰা সদায় মাৰ খায়ে থাকে। হয় নেকি? এনেও মা স্কুলত মাৰ খায়ে থাকে বাৰু, নতুন কথা এটা নহয়। হেল্ল' মা, কোৱা। কি কামনো কোৱাচোন? হয় নেকি? ঠিক আছে বাৰু, মই গৈ আছোঁ ৰ'বা। বিমল মই যাওঁ, মোৰ মায়ে মানে কিবা কাম এটা কাৰণে মাতিছে। মই আকৌ আহিম বাৰু দে, আজিলৈ বাই বাই। আইতা মই যাওঁ দেই, আকৌ আহিম বাৰু। আপুনি আমাৰ ঘৰলৈ আহিব দেই, মই আহিছোঁ বাৰু। ঠিক আছে বাৰু, যোৱা আকৌ আহিবা। মই যাওঁ বাৰু এতিয়া ৰুমলৈ। ক'ত যাওঁ হা? শিকিবি, ইমান সংস্কাৰী ছোৱালী, শিকিবি অলপ। তোৰ দিনটো কি হয়, তোৰ দিনটো দেখোন মাৰ খাওঁতেই যায়। হ'ব দিয়া, একো নাই। ইমান কাম কৰিলে আজি ইমান ভাগৰ লাগিছে, অলপ শুয়ে লওঁ। আইতা চোন শুই আছে, ধৰা মস্তি कर लेते थे, বুলেট বুলেট লেট।
এতিয়া ফাৰ্ষ্টত মই ভাবোঁ কি মস্তি কৰিম আইডিয়া আইতা মুখখন মনে মনে কিবা কিবি আঁকি দিব আইঅ ইমান জমনিকে আঁকি আনিছোঁ মুখখন কোনোবাই দেখিলে ভূত বুলিয়ে ভাবিব কি হ'ল অকলে অকলে আহি হাঁহি আছো যে কিবা হ'ল নি নাই মই মানে পানী খাব আহিছিলোঁ মই গৈছোঁ দিয়া মোৰ কাম এটা আছে ঘৰতে মানে মোৰ ৰুমত আৰু জানো পাই আমাৰ বিমলতে কিনো কৰি থাকে কি নমুনা পায় নহয় কি যে বকি থাকে বিমলৰচোন কথা হ'লে থাকিয়ে গ'ল টিনা গ'লগে নি বাৰু সুধি লওঁচোন ঐ বিমল টিনা গ'ল নি বাৰু কচোন মা টিনা গ'লগে তাই এটা মানে ইম্পৰ্টেণ্ট কাম এটা আহিলে মানে মাকৰ ফোন এটা আহিলে মানে সেইটো কাৰণে তাই ঘৰলৈ গুচি গ'ল ইছ ৰাম প্ৰথমবাৰ আহিছিলে আমাৰ ঘৰত কিবা এটা খুৱাম বুলি ভাবিছিলোঁ এতিয়া মানে উপায় আৰু আকৌ মাতিব লাগিব টিনাই ইমান ভাল ছোৱালী আমাৰ বিমলটো এনেকুৱা হোৱাহেঁতেন আমাৰতো আকৌ মাৰ খাওঁতে যায় দিনটো ইয়ালৈ আহিছোঁ এতিয়া এটা কামকে কৰোঁ বাইদেউক এবাৰ সুধিয়ে লওঁ মাছ লয় নেকি মোৰো লাভেই হ'ব আৰু বাইদেউতো মোৰ পৰা মাছ লৈয়ে থাকে ভাল সুধি চাওঁচোন কি কয় বাইদেউ মাছ ল'ব নেকি বহুত ভাল ধুনীয়া মাছ আনিছোঁ মাগুৰ বৰালি ইলিচ ঢেৰ মাছ আনিছোঁ ল'ব নেকি কি মাছনো আহাচোন ভিতৰলৈ আহাচোন বাইদেউ ঠিক আছে গৈ আছোঁ আহিলা কি মাছনো কোৱা বাইদেউ কি হ'ল আকৌ ভূত চুত লাগিলে নেকি কেনেকুৱা চেহাৰটো পৰাত আছে ভূতে কি মাৰিলে নি হয় একচুৱেলি মই মাছ দি দিওঁ কেনেবা যদি ভূতটো যদি মোৰ গাই লওঁ পিছে কি হ'ব মোৰ এটা কাম কৰোঁ মাছ নাই বুলি গুচি যাওঁগে ভাই বাইদেউ মই পাহৰি থাকিলো মোৰ মানে মাছবোৰ মানে শেষ হৈ গ'ল মই আহি আছো বাই এইটো কি হ'ল আকৌ মাছ বিকিম বুলি কৈ আহি আকৌ ভিতৰত সোমালে এতিয়া আকৌ কি ভয়ে গুচি গ'ল যে কি মোৰ কিবা হৈছে নি মইতো ঠিকে আছো ৰাতিপুৱাতে ইমান ধুনীয়াকৈ চাফা তাফা ক্ৰীম চিম লগাই আছিলোঁ কি হ'ল মাছ অলপ ল'ম বুলি ভাবিছিলোঁ বেপাৰী এটা আছিলে গুচি গ'লগে বোৱাৰীকে গৈ সুধোচোন কি বনাইছে আজি ভাত বোৱাৰী আজি ভাত কি বনাইছা মাছ বেপাৰী এটা আহিছিলে মই বোলো মাছ লৈচোন সেইটো মোক দেখি পেলাই ভয় খাই মই পলাইহে গ'ল মোৰ কিবা আছে নেকি চোৱাচোন মুখে চুখে মামা বাহা আপুনি এটা কাম কৰকচোন আপুনি নিজৰ ৰুমলৈ গৈ এবাৰ আইনাখন চাওকচোন সেইটো কাৰণে মাছ বেপাৰীটো পলাই গ'ল আপুনি এবাৰ চাওকচোন নিজৰ মুখখন আইনাত কিনো পাই তহঁতি ভাওনা খেলি আছ পাই মই নিজে কাম কৰা ভাল পাই এনে এবাৰ কৈ দেচোন ভাত কি বনাইছা মোৰ মুখত এসোপা কোনে আঁকিলে মোৰ চেহেৰাটো মাছ বেপাৰীতে চাগে মোৰ ভূত বুলিয়ে ভাবিলে চাগে ই চাগে এতিয়া ক'ত কি শুনাব মোৰ কথা মোৰ চেহেৰাটো চাচোন কি চকু দুটা ডিঙুৰি গালাই কৰি থৈছে বেণ্ডেজ এটা মাৰি থৈছে কোন হ'ব আৰু বিমলটোৱে হ'ব আজি তাক সদায় মাৰ খাই থাকে নহয় আজিও দুচাটমান দি দিওঁ নতুন কথা এটাও নহ'ব এতিয়া বৰ্তমান আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে এয়া আছিলে মোৰ ভাইটিৰ কাহিনীটো এইটো এটা সঁচা কাহিনী হয় যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ইয়াৰ ওপৰত এটা কমেণ্ট লিখি দিয়ক আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো ক্লিক কৰি অলপ ক্লিক কৰি দিয়ক যাতে মই আৰু যদি নতুন ভিডিঅ' দিওঁ আপোনালোকে শীঘ্ৰে পাই যায় আৰু মই এই ভিডিঅ'টো অকল কাৰ্টুন বুলিয়ে নহয় মই বহুতো প্ৰকল্প দিম আৰু ছবি পৰা আদি কৰি বিভিন্ন ধৰণৰ নতুন মই ভিডিঅ' দিম আপোনালোকৰ বাবে সেয়েহে আপোনালোকে যদি এই ভিডিঅ'টো যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আজিলৈ ইমানেই ধন্যবাদ